Hello everyone, welcome to our channel Assamese classes. আজিৰ এই ভিডিওটোত মই লসাগু বা লঘিষ্ঠ সাধাৰণ গুণিতক ইংৰাজীত ক'লে L.C.M লিষ্ট কমন মাল্টিপল সম্পৰ্কে শিকিম। অসম টেট বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত এই টপিকটোৰ পৰা প্ৰশ্ন প্ৰায় আহি থাকে। গতিকে গণিত বিষয়ৰ এই টপিকটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব আৰু L.C.M ওলোৱাৰ অতি সহজ প্ৰক্ৰিয়া এই ভিডিওটোৰ পৰা আপোনালোকে শিকিব পাৰিব। প্ৰথমে মই লঘিষ্ঠ সাধাৰণ গুণিতকৰ সম্পূৰ্ণ ৰূপটো ইয়াত লিখি দিছোঁ। ল মানে হৈছে লঘিষ্ঠ, খা মানে হৈছে সাধাৰণ আৰু গ মানে হৈছে গুণিতক। লঘিষ্ঠ সাধাৰণ গুণিতক আমি উদাহৰণ হিচাপে ইয়াত নাম্বাৰ কেইটা লৈছোঁ। প্ৰথমে মই 2 নম্বৰটোৰ গুণিতকসমূহ লিখিছোঁ। 2 নেওতাখন ইয়াত আছে, 2 1 গুণ 2, 2 2 গুণ 4, এনেদৰে 2 3 গুণ 6 এই নেওতাখন ইয়াত লিখি ৰাখিছোঁ। আৰু এটা নম্বৰ মই লিখিছোঁ 3, 3ৰো মই গুণিতকসমূহ ইয়াত লিখি ৰাখিছোঁ। আৰু এটা উদাহৰণ 6, 6ৰো গুণিতকসমূহ ইয়াত লিখি ৰাখিছোঁ। 6 1 গুণ 6, 6 2 গুণ 12, এনেদৰে গুণিতকসমূহ লিখি ৰাখিছোঁ। এতিয়া আমি সাধাৰণ গুণিতক ওলাইছোঁ। প্ৰথমে মই সাধাৰণ গুণিতক ওলাম। তাৰমানে 2 3 আৰু 6 এই তিনিটা নম্বৰৰ পৰা কমন যি গুণিতক আছে সেই গুণিতকটো আমি ওলাব লাগে। প্ৰথমে চাওঁ 2 ক'ত আছে। 2টো খালি 2তে আছে, 3ত নাই, 6ত নাই। কিন্তু 6 নাম যিটো গুণিতক সেই 6 গুণিতকটো 2ত আছে, 3টো আছে 6 আৰু 6টো 6 আছে। তাৰমানে এটা কমন গুণিতক হ'ল সাধাৰণ গুণিতক। আৰু কোনোবা সাধাৰণ গুণিতক আছে নেকি? আমি দেখা পালোঁ 12টো 2ত আছে, 12 3টো আছে, 12 6টো আছে। তাৰমানে ইও এটা সাধাৰণ গুণিতক। কিন্তু আমি ইয়াত লঘিষ্ঠ সাধাৰণ গুণিতক ওলাই আছোঁ। L.C.M মানে হৈছে লিষ্ট কমন মাল্টিপল। তো ইয়াতে সৰু কোনটো? 6 আৰু 12ৰ মাজত নিশ্চয় 6 সৰু। তাৰমানে ইয়াতে L.C.M হ'ব আমাৰ 6। এইটো হৈছে আমাৰ বেছিক কনচেপ্ট L.C.M-ৰ। যদি ইয়াৰ এই চিনাৰিঅ'ৰ পৰা আমি গম পালোঁ যে 2 3 আৰু 6 ইয়াৰে L.C.M বা লঘিষ্ঠ সাধাৰণ গুণিতক কিমান হ'ব? 6। এইখিনি হ'ল আমাৰ কনচেপ্ট L.C.M-ৰ। এতিয়া প্ৰশ্ন কেনেদৰে আহিব, মই পৰীক্ষাত প্ৰশ্ন কেনেদৰে আহিব সেই সম্পৰ্কে আপোনালোকক বুজাই আছোঁ। ইয়াতে প্ৰশ্ন এটা উদাহৰণ আপোনালোকক দি দিছোঁ। এই প্ৰশ্নটোলৈকে আপোনালোকে লক্ষ্য কৰিব যে 4 8 32ৰ সাধাৰণ গুণিতক ওলাব লাগে, লঘিষ্ঠ সাধাৰণ গুণিতক। ইয়াৰ অপশ্যনসমূহ দি দিছে 32 64 28 এইবিলাক দি দিছে। তো আমি ইয়াৰ পৰা কেনেদৰে ওলাইছিলোঁ, আমি একেবাৰে যদি ME লেভেলত যাওঁ আমি কেনেদৰে লঘিষ্ঠ সাধাৰণ গুণিতক ওলাইছিলোঁ পুৰণা যি নিয়ম আছে। মই ইয়াতে আপোনাক ট্ৰিক শিকাম, ইয়াতে টেকনিক শিকাম, যি টেকনিকৰ সহায়ত আপুনি অতি সহজে কম সময় নষ্ট কৰি যিকোনো নাম্বাৰৰ পৰা L.C.M বা লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব পাৰিব। ইয়াৰ আগতে মই পুৰণা যি পদ্ধতি আছে সেই পদ্ধতি মতে L.C.M ওলাম। আমি এনেদৰে নাম্বাৰ লিখিছিলোঁ যি নাম্বাৰকেইটাৰ পৰা L.C.M লাগে। 4 আছে ইয়াত, তাৰপিছত 8 আছে, তাৰপিছত 32 আছে। আমি কি কৰিছিলোঁ, নাম্বাৰকেইটাক এনেদৰে আঁচ এটা টানি ডিভাইড কৰি গৈছিলোঁ। তো প্ৰথমে মই 2ৰে ডিভাইড কৰোঁ। 2ৰে কিমান বাৰ যাব? 2 বাৰ যাব। 2ৰে ইয়াতে 4 আহিব, ইয়াতে 16 হ'ব। এনেদৰে মই ডিভাইড কৰি যাম। যেতিয়ালৈকে মই গোটেইকেইটাত 1 নাপাওঁ তেতিয়ালৈকে মই ডিভাইড কৰি গৈ থাকিম। আকৌ 2ৰে ডিভাইড হ'ব, ইয়াত 1 এবাৰ পাইছোঁ, এইটো 2ত এতিয়া 1 পালোঁ, ইয়াতে 4 হ'ব। আকৌ যিহেতু মই গোটেইকেইটাত 1 পোৱা নাই গতিকে পুনৰ 2ৰে হৰণ কৰিম। ইয়াতে 1 আছেই, ইয়াতেও 1 আছে, ইয়াতে 2 হ'ব এইবাৰ, আৰু এবাৰ ডিভাইড কৰিব লাগিব। গতিকে ইয়াত 1 পালোঁ, ইয়াতো 1 পালোঁ, এইবাৰ ইয়াতো 1 পালোঁ। এতিয়া মোৰ এই গোটেইখিনি যিহেতু 1 লৈকে মই আহি গৈছোঁ, 1 পাই গৈছোঁ। এতিয়া মোৰ লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব? এই নাম্বাৰকেইটাৰ পূৰণফলে হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক। পূৰণ কৰি চাওঁ। 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32। তাৰমানে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ অপশ্যনটো 32। তো এইখিনি কৰোঁতে কিন্তু আমাৰ সময় যথেষ্টখিনি নষ্ট হ'ব। এই কামখিনি নকৰাকৈও আমি কেনেদৰে কৰিব পাৰিম তাৰ কাৰণে আপোনালোকে মনোযোগেৰে শুনিব। এটা টেকনিক আছে, এই টেকনিকটো আমি যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ এইখিনি গোটেইখিনি কৰাৰ দৰকাৰ নাই। আমি অতি সহজে 2-3 ছেকেণ্ডৰ ভিতৰতো লসাগু বা লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব পাৰিম। তাৰ কাৰণে যিকেইটা নম্বৰ আমাক দি দিছে সেইকেইটা নম্বৰলৈকে ভালদৰে লক্ষ্য কৰিব। এইকেইটা নম্বৰ আমাক দিয়া হৈছে, এইকেইটা নম্বৰ। তো ইয়াত কি কৰিম, প্ৰথমে মই এই নম্বৰটো প্ৰথম নম্বৰটো চাম। প্ৰথম নম্বৰটো এইকেইটা নম্বৰক হৰণ কৰিব পাৰি নেকি সেইটো চাম। তো 4ৰে মই 8ক হৰণ কৰিব পাৰিম, গতিকে 4টো ইয়াৰ পৰা কাটি দিব। মই ইয়াৰ পৰা কাটি দিছোঁ। এতিয়া কি থাকিল? 8 আৰু 32।
8ৰে মই 32 হৰণ কৰিব পাৰিম নেকি নিশ্চয় পাৰিম 4 8 গুণ 32 গতিকে মই 8টো কাটি দিলো এতিয়া কি থাকি গল 32 থাকি গল তাৰ মানে এইটোই হৈছে আমাৰ LCM বা লসাগু একেবাৰে সহজ আৰু এটা উদাহৰণ দি দেখাই দিছো 5 7 ৰ লঘিষ্ঠ সাধাৰণ গুণিতক কিমান এতিয়া চাব 5ৰে কিন্তু আমি 7ক হৰণ কৰিব নোৱাৰিম তাৰ মানে 5টো হৈছে এটা মৌলিক সংখ্যা যদি আমাৰ এনেকে মৌলিক সংখ্যা থাকে জিন সৰু সংখ্যাটো মৌলিক সংখ্যাই থাকে আৰু ডাঙৰ সংখ্যাটো লাগিলে বেলেগ নহওক কিয় কিন্তু আমি যদি মৌলিক সংখ্যা থাকে আৰু এনেদৰে এটা আনটোক ভাগ না যায় তেতিয়া হলে মনত ৰাখিব সেই মৌলিক সংখ্যাটো আৰু যেটো সংখ্যা ডাঙৰ হ'ব সেই দুটাৰ পূৰণফলে হ'ব ইয়াৰ LCM তাৰ মানে ইয়াতে কিমান হ'ব 35 এই দুটা পূৰণ কৰিলে আমাৰ 35 হ'ব তাৰ মানে আনসাৰ হ'ব এইটোৰ ক্ষেত্ৰত 35 এ হ'ব ইয়াৰ LCM লঘিষ্ঠ সাধাৰণ গুণিতক যদি মৌলিক সংখ্যা থাকে তেতিয়া হলে সংখ্যা দুটাৰে পূৰণ কৰি দিব আৰু যি পূৰণফল ওলাব সেইটোই হৈছে আপোনাৰ LCM বা লঘিষ্ঠ সাধাৰণ গুণিতক আৰু এটা উদাহৰণ দিছো এইটো উদাহৰণলৈকে লক্ষ্য কৰিব এনেধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে গতিকে ইয়াত আপোনালোকে চাব এনেধৰণৰ প্ৰশ্ন যদি আপুনি ভালদৰে বুজি পায় যিকোনো প্ৰকাৰৰ লঘিষ্ঠ সাধাৰণ গুণিতক ওলাওতে আপোনাৰ একো প্ৰবলেম নহয় আপুনি টেকনিকটো ভালদৰে বুজি ল'ব ইয়াত এক্সাম্পল হিচাপত মই ইয়াত আপোনালোকক দিছো 5 6 10 আৰু 15 ৰ লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব লাগে অপচনখিনি এখিনি দিয়া হৈছে ইয়াত প্ৰথমে চাম আমি হৰণ কৰিব চাম 5 দি হৰণ কৰিম 5 দি 6 হৰণ না যায় 10ক হৰণ কৰিব পাৰিম গতিকে যিকোনো এটা নম্বৰ হৰণ কৰিব পাৰিলে আমি এই নম্বৰটো কাটি দিব পাৰিম গতিকে এটো ইয়াৰ পৰা আতৰি গল এতিয়া বাকি থাকিল আমাৰ 6 10 আৰু 15 6 দি চাও 10ক হৰণ কৰিব পাৰিম নেকি নিশ্চয় নোৱাৰিম আকৌ 6 ৰে আমি 15 কো হৰণ কৰিব নোৱাৰিম গতিকে এই ক্ষেত্ৰত কি কৰিম এই ক্ষেত্ৰত আমি ইয়াৰ উৎপাদক ওলাম যেটো নম্বৰ আমাৰ হাতত আছে মানে 6টো আমাৰ হাতত বৰ্তমানে আছে যেটো আমি হৰণ কৰিব বিচাৰিছিলো কিন্তু হৰণ যোৱা নাই সেই কাৰণে আমি কি কৰিম 6টোৰ উৎপাদকসমূহ ওলাম 6 কেনেকৈ আমি উৎপাদক ওলাব পাৰিম 6ক আমি কি পূৰণ কৰিলে 6 পাও 6ৰ উৎপাদকসমূহ হৈছে 2 আৰু 3 আমি এনেদৰে লিখিব পাৰিম 3 2 গুণ 6 3 আৰু 2 যদি পূৰণ কৰো 6 ওলাব গতিকে আমি 6ৰ উৎপাদক 2 আৰু 3 পূৰণ কৰি লিখিব পাৰিম তো ইয়াতে প্ৰথমে চাম আমি 2 যেটো পালো 2 ৰে হৰণ কৰিব পাৰি নেকি এইকেটা নম্বৰক তো 2 ৰে 10ক হৰণ কৰিব পাৰিম 5 2 গুণ 10 গতিকে মই 2 টো কাটি দিলো 3 থাকিল এই যে 3 থাকিল 3 টো কৰবাত হৰণ কৰিব পাৰিম নেকি চাইলম 3 10ক হৰণ না যায় কিন্তু 15 টো হৰণ যাব 5 3 গুণ 15 গতিকে 3 টো ইয়াৰ পৰা কাটি দিব পাৰিম এই দুটা কাটা মানে হৈছে আলটিমেটলি 6 টোৰ কাম এতিয়া নাই 6 টো মই কাটি দিব পাৰিছো বাকি থাকিল 10 আৰু 15 তো 10 দি 15ক হৰণ কৰিব নোৱাৰিম সেই কাৰণে আকৌ 10কো মই এনেদৰে উৎপাদক ওলাম 10ক মই কি লিখিব পাৰিম 2 পূৰণ 5 5 2 গুণ 10 হয় তো এনেকৈ যদি লিখিব পাৰিম প্ৰথমে মই কি কৰিম 2 ৰে চাম 2 ৰে 15ক হৰণ কৰিব পাৰি নেকি নিশ্চয় 2 ৰে হৰণ কৰিব নোৱাৰিম বাকি থাকিল 5 5 ৰে আমি হৰণ কৰিব পাৰিম নিশ্চয় পাৰিম 5 3 গুণ 15 গতিকে 5 টো ইয়াৰ পৰা কাটি দিলো তো ইয়াৰে আলটিমেটলি বাকি থাকিল মোৰ 2 আৰু ইয়াতে 15 এতিয়া আমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব এই যে 2 থাকি গল এই 2 ৰ লগত 2 পূৰণ এই 15 টো পূৰণ কৰি দিম কি হ'ব আমাৰ ৰিজাল্ট হ'ব 2 পূৰণ 30 তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 30 নিশ্চয় বুজি পাইছে ইয়াৰ পিছত মই এটি উদাহৰণ আপোনালোকৰ কাৰণে এৰি দিছো এটো নিশ্চয় সমাধান কৰিব পাৰিব সমাধান কৰি আমাক কমেন্ট বক্সত নিশ্চয় জনাব বুলি আশা থাকিল আৰু পৰৱৰ্তী ভিডিঅত মই গসা উ বা গৰিষ্ঠ সাধাৰণ উৎপাদক সম্পৰ্কে আলোচনা কৰিম যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলত আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনত ক্লিক কৰি অল নটিফিকেশন সিলেক্ট কৰি ৰাখিব পুনৰ লগ পাম তাৰে আশা ৰাখি ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ